আচলতে কাম কৰিছে আৰু মই এখন গামোচাৰ এটা আচলতে প্লিজ জবৰদস্ত পানী হ'ব গুড একদম জবরদস্ত তালি 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 তো আমার কাছে একটা এক্সাম্পল হয় না হ্যালো মই এটা কথা সাধারণ কম নাজানো কেই বছৰৰ ভিতৰত হয় আইডিসিটো হ'বই ইয়েস নাজানো কোনদিনা BMW মার্সিডিজ ওডি লয় মার্সিডিজ BMW ওডি তো হ'বই ইয়েস আপুনি ভাবক হ্যালো মই যিমানটো বুজি পাওঁ কৰোড়পতি হ'বৰ কাৰণে মাৰ্চিডিজ ল'বৰ কাৰণে ভগৱানে এই মানুহজনৰ হাতত বেলেগ ৰাস্তা দিয়া নাছিল এটাই ৰাস্তা আছিল ডাইৰেক্টলি ইণ্ডাষ্ট্ৰী আৰু এখেতে মোক কি কৈছে ছাৰ মই মাৰ্চিডিজ BMW ওডি কিবা নহয় কিবা ল'মেই আৰু আপোনালোকে যেনেকৈ বছৰটোত কোটি টকা 2 কোটি টকা ইনকাম কৰাৰ কথা কয় মই খাটাং কৰি ক'লোঁ যে ময়ো এদিন বছৰটোত লাখ কোটি টকা ইনকাম কৰি দেখুৱাম আমি হেল্ল' ছাৰ সঞ্জীৱ ছাৰ আপুনি জাষ্ট ধন্যবাদ প্ৰথমতে মই মোক ইমান ডাঙৰ প্লেটফৰ্মত দুআষাৰ ক'বলৈ চান্স দিয়াৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ মহাপুৰুষ উত্তম চিটিয়া ছাৰলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আজি এই ট্ৰেইনিং ছেশ্যনত উপস্থিত থকা শ্ৰদ্ধাৰ ITC লিডাৰসকলক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ইয়াতে উপস্থিত থকা CTC, NTC, RTC অল লিডাৰসকলক মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা দিছোঁ আপোনালোকক মই কি ক'ম মই এজন বিকলাংগ হিচাপে ৰাস্তা দি গ'লে যি ৰেচপেক্ট পায় আপোনালোকে চবেই গম পায় কিন্তু এই ডাইৰেক্ট চেলিং কোম্পানী এতিয়া চাওক ইয়াত 150 জনৰ ওপৰত আছে ইমান শ্ৰদ্ধা দিছে আপোনালোকে মই জীৱনত এইটো মোৰ জীৱনত স্মৰণীয় হৈ থাকিব আৰু ব্যৱসায়টো ছাৰৰ পৰা শুনিছিলোঁহে মই কৰিব পাৰিম নে নোৱাৰিম মই সিদ্ধান্ত ল'ব পৰা নাছিলোঁ তো আজিৰ পৰা 1.5 বছৰ আগতে RTP এটেণ্ড কৰিবলৈ ছাৰে মাতিছিল এতিয়া আমি টোটেল 8 গৰাকীয়ে দুখন মানে সৰু কাৰ লৈ পেলাই আহিছিলোঁ এনেকুৱা